বিধানসভা নিৰ্বাচনলৈ মাজত 2 বছৰ বাকী থকা সময়ছোৱাতে ৰূপহীহাট সমষ্টিত বিজেপি দলে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। এসময়ত কংগ্ৰেছৰ দুৰ্গ বুলি পৰিচিত ৰূপহীহাট সমষ্টিত কংগ্ৰেছ দলত আৰম্ভ হৈছে ব্যাপক খহনীয়া। বিজেপিৰ সদস্যতা ভৰ্তিৰ অভিযানৰ যোগেদি হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিছে বিজেপিত। যোৱা কিছুদিন ধৰি বিজেপিৰ অসম প্ৰদেশ সংখ্যালঘু মৰ্চাৰ সম্পাদিকা সালমা জেছমিনৰ নেতৃত্বত ৰূপহীহাটৰ বিভিন্ন গাঁও পঞ্চায়তত বিজেপিৰ সদস্যতা ভৰ্তিৰ অনুষ্ঠান আয়োজন কৰা হয়। উক্ত অনুষ্ঠানতে কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ পৰা আহি বিজেপিত যোগদান কৰা হাজাৰ হাজাৰ সংখ্যালঘু লোকক গেৰুৱা বহন পিন্ধোৱা পৰিলক্ষিত হয়। দেওবাৰে ৰূপহীহাটৰ ছাইদৰীয়া গাঁও পঞ্চায়তৰ কেইবা শতাধিক লোকে বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰে। আজি ছাইদৰীয়া গাঁও পঞ্চায়তত ইয়াৰ পৰা দেখা গৈছে যে যথেষ্ট হৈছে আৰু এই 2021 ইয়াৰ প্ৰমাণ ওলাব আৰু আমি আশা ৰাখিছোঁ যে 2021 বিজেপি দলৰ পৰা ভাৰতীয় জনতা সেই উদ্দেশ্য ৰাখি আমি বিভিন্ন গাঁও পঞ্চায়তত সভাবিলাক কৰি আছোঁ। ৰাইজে বিচাৰি আছে সংখ্যালঘু মানুহে বিচাৰি আছে দলত সভাৰ কাৰণে বিচাৰি আছে। সেইকাৰণে আমাক নিমন্ত্ৰণ কৰি আমি মাতি আনে, সিহঁতে নিজেই মাতি আনে, আমি এনেধৰণে সভা কৰি পৰৱৰ্তী সময়ত সংখ্যালঘুৰ কাৰণে বিজেপি দলে কি কৰিব বুলি ৰূপহীহাটৰ পৰা মুকছিদুল হকৰ ৰিপৰ্ট, নিউজ 30 অসম।